ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ প্ৰস্তুতি তুংগত 1, 2 আৰু 3 জানুৱাৰী 2023 অনুষ্ঠিত হ'ব পৰ্যটন উৎসৱ। 57 লক্ষাধিক টকাৰে নিৰ্মাণ কৰা হৈছে অতিথিশালা, ডিব্ৰু ভৱন, বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি। পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে তৃতীয় বৰ্ষত নতুনকৈ সংযোজন কৰা হৈছে এয়াৰটেল টাৱাৰ। স্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে সাৰ্বজনীন নামঘৰ আৰু জুৰাছিক পাৰ্ক। 2023 বৰ্ষত আমি তৃতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ পাতিবলৈ গৈ আছোঁ। খুব সুন্দৰভাৱে আয়োজন কৰা হৈছে আৰু এইবাৰ এই পৰ্যটনস্থলীত উপস্থিত থাকিব আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3 জানুৱাৰীত। 2 জানুৱাৰী তাৰিখে আমাৰ সকলোৰে মৰমৰ গায়ক, জনপ্ৰিয় গায়ক আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াত উপস্থিত থাকিব আৰু আটাইকেইদিন আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ইয়াত প্ৰদৰ্শন কৰা হ'ব। থলুৱা খাদ্য দিবৰ কাৰণে প্ৰায় 100টি আত্মসহায়ক গোটক আমি ইয়াত খুলি দিছোঁ আৰু আটাইকেইদিন কাৰ্যসূচীত লক্ষ লক্ষ লোক সমবেত হ'ব। গতিকে আমি নাজিৰাটিঙক নৰূপত আমি সজাই পৰাই তুলিছোঁ খুব পৰিষ্কাৰকৈ আৰু আপোনালোকে ইয়ালৈ আহক, বন্ধু বান্ধৱৰ সৈতে, পৰিয়ালৰ সৈতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰক, মুক্ত বতাহ ইয়াত সেৱন কৰক। সুন্দৰ এখন নদী আছে, বিভিন্ন চৰাই চিৰিকটি আছে, ভাগ্য থাকিলে বহু চৰাই চিৰিকটি আপোনালোকে দেখিব, জীৱ জন্তু দেখিব। গতিকে ব্ৰিটিছৰ আমোলতে 1920 চনতে স্থাপন কৰা ইয়াত এতিয়া আমাৰ বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প আছে, যি নেকি বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প প্ৰায় আজিৰ দিনটো, আজি 100 বছৰ পাৰ হৈ গ'ল, আজি ডিগবৈবাসীয়ে তাৰ পৰা পানী খাই আছে। গতিকে এটা ইতিহাস আছে এই অঞ্চলৰ। গতিকে খুব ভাল অঞ্চল, বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ। গতিকে আমি আমন্ত্ৰণ কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, মূল কথাটোৱে হ'ল গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ কাৰণে আচলতে নাৰী সবলীকৰণৰ কাৰণে প্ৰচেষ্টা ৰাখিছোঁ। 100টি আত্মসহায়ক গোট মানে 1000 গৰাকী আত্মসহায়ক গোটৰ মানে পৰিয়ালে এটা স্থাপিত হ'ব। আমি কেইবাটাও ইয়াত আলহী ঘৰ নিৰ্মাণ কৰিছোঁ, কেইবাটাও আমি ভূঁই পইণ্ট নিৰ্মাণ কৰিছোঁ, ইয়াত নামঘৰ নিৰ্মাণ কৰিছোঁ। গতিকে এটা নদীখনো পৰিষ্কাৰ কৰি আমি খনন ইতিমধ্যে কৰিছোঁ। গতিকে ইয়াৰ পথটো ইয়াৰ পৰা গৈ কিনে আমি দুৱাৰমুৰা ডুমডুমা অঞ্চললৈ যাব, এই ৰাস্তাটিও আমি নিৰ্মাণৰ কাৰণে যোজা কৰিছোঁ। গতিকে খুব এটা সুন্দৰ পৰ্যটন ক্ষেত্ৰতে অদূৰ ভৱিষ্যতে গঢ় ল'ব। আৰু আমাৰ এটাই উদ্দেশ্য আছে যে আমি অসমৰ পৰ্যটন মানচিত্ৰত এই নাজিৰাটিং ক্ষুদ্ৰ অঞ্চলটি আমি এটা নামকৰণ কৰিব বিচাৰিছোঁ। নিশ্চয় আমাৰ সঁহাৰিত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক সহযোগ কৰিব এইখিনি, আৰু আপোনালোকৰ চেনেলৰ মাধ্যমে আমি সকলোকে আদৰণি জনাইছোঁ। জনপ্ৰিয় কণ্ঠশিল্পীৰ এটা মূৰ্তি, পূৰ্ণাংগ মূৰ্তি সাজি থকা আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু এটা হ'ল ডিব্ৰু ভৱন, সেই সম্পৰ্কে অকণমান। ডিব্ৰু ভৱন হয়, এইটো আমি খুব সুন্দৰভাৱে খুব কম সময়ৰ ভিতৰত প্ৰায় 57 লাখ টকাৰ নিৰ্মাণ কৰিছোঁ, প্ৰায় 3 মাহ নিৰ্মাণ কৰিছোঁ আৰু ইয়ালৈ গৃহটি নিৰ্মাণ সম্পূৰ্ণ হৈছে। আৰু আমাৰ ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।